হাই ফ্রেন্ডস, সাধারণত আমি যদি মোবাইলৰ ক্যামেৰা দি ফটো বা ভিডিও কৰোঁ তেতিয়া কিন্তু স্ক্ৰিনটো অন থাকে আৰু আমি যদি স্ক্ৰিনটো অফ ৰাখি ভিডিও কৰিব পাৰোঁ তেনেহ'লে বৰ মজা লাগিব। আজি মই দেখুৱাম মোবাইলৰ স্ক্ৰিন অফ ৰাখি কেনেকৈ ভিডিও কৰিব পাৰি। আৰু যিসকল মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, আৰু যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিছে সেইসকলক থ্যাংক ইউ। বন্ধুসকল, এই কামটো কৰাৰ কাৰণে কিন্তু আমাৰ প্লে ষ্ট'ৰ যাব লাগিব। প্লে ষ্ট'ৰৰ পৰা এটা এপ ইনষ্টল কৰিব লাগিব। সেই এপটোৰ নাম হ'ল কুইক ভিডিও ৰেকৰ্ডাৰ। এনেকৈ সার্চ করে দেব। সার্চ করে দেওয়ার পিছত এটি ইনস্টল করে লব। বন্ধুসকল, অলরেডি কিন্তু অ্যাপটো ইনস্টল হয়ে গেছে। ইয়াত কিন্তু কেইটামান আইকন চাই আছে। এটা চাই আছে কুইক ভিডিও রেকর্ডার, তাৰপিছত আছে টেক ফটো, তাৰপিছত আছে টেক ভিডিও রেকর্ডার। এতিয়া আমি ক্লিক কৰিম কুইক ভিডিও রেকর্ডাৰত ক্লিক কৰাৰ পিছত ইয়াত চাই আছে টাৰ্মছ এণ্ড কণ্ডিশ্যন একচেপ্ট কৰি ল'ব। একচেপ্ট কৰাৰ পিছত আপোনালোকৰ এটা অপশন চাই আছে একবারে উপরের পিনে 3 ডট বলে, এই 3 ডট ক্লিক করব। ক্লিক করার পিছত আছে সেটিং বলে একটা অপশন, তো সেটিংসত ক্লিক করব। ক্লিক করার পিছত ইয়াত কেইটামান মানে এলাও কৰি আছে, এলাও কৰি দিব। দিয়াৰ পিছত ফ্রেন্ডস আপোনালোকে চাই আছে ইয়াত তিনিটা অপশন। প্ৰথমটো আছে ৰেকৰ্ডিং কমপ্লিট। যেতিয়া ৰেকৰ্ডিং কমপ্লিট হ'ব তেতিয়া কিন্তু এটা নোটিফিকেশন শো কৰিব। সেইটো আমাৰ অফ কৰি দিম, কিয়নো এইটো আমাৰ মোবাইল হাততে থাকিব। এইটো নোটিফিকেশন নালাগে, এইটো অফ কৰি দিম। অফ কৰি দিয়াৰ পিছত আছে ভাইব্ৰেট হোৱেন ষ্টাৰ্ট ৰেকৰ্ডিং। যেতিয়া ৰেকৰ্ডিং ষ্টাৰ্ট হ'ব তেতিয়া কিন্তু এটা ভাইব্ৰেট কৰিব মোবাইলটো, সেইটো আমি এতিয়া অন কৰি দিম। সেইটো অন ৰাখিম। তাৰপিছত আছে ভাইব্ৰেট হোৱেন ষ্টপ ৰেকৰ্ডিং। যেতিয়া ৰেকৰ্ডিংটো ষ্টপ হ'ব তেতিয়া কিন্তু এটা ভাইব্ৰেট কৰিব, সেইটো অন কৰি দিম। অন কৰি দিয়াৰ কিন্তু মোবাইলৰ হোম স্ক্ৰীনলৈ যাম। হোম স্ক্ৰীনলৈ যোৱাৰ পিছত আপোনালোকে চাই আছে তিনিটামান আইকন। এটা যেতিয়া আমি কুইক ভিডিও ৰেকৰ্ডাৰ ডাউনলোড কৰিম তাৰপিছত কিন্তু তিনিটামান আইকন চাব পাৰিব। প্ৰথমটো আছে কুইক ভিডিও ৰেকৰ্ডাৰ, তাৰপিছত আছে টেক ফটো, তাৰপিছত আছে ভিডিও ৰেকৰ্ডাৰত। এতিয়া আমি প্ৰথমতে যাম ভিডিও ৰেকৰ্ডাৰত। ভিডিও ৰেকৰ্ডাৰত যোৱাৰ পিছত আপোনালোকে চাই আছে অলৰেডি কিন্তু ভিডিও হৈ আছে। মই কিন্তু মোৰ মোবাইলটো কিন্তু ভাইব্ৰেট কৰিছে, আপোনালোকে যিহেতু ফিল কৰিব নোৱাৰিম, ভাইব্ৰেট কৰিছে। এতিয়া কিন্তু এইটো স্ক্ৰীনটো অফ কৰি দিলোঁ। অফ কৰি দিয়াৰ পিছত কিবা এটা আমি তলত লৈছোঁ, কেচিটো লৈছোঁ। আপোনালোকে চাই আছে স্ক্ৰীনটো অফ, কিন্তু ভিডিও কিন্তু সম্পূৰ্ণ ভিডিও হৈ আছে। এতিয়া অন কৰিম। অন কৰাৰ পিছত অফ কৰি দিম ভিডিওটো। অলৰেডি ভিডিওটো অফ কৰি দিলোঁ। ফ্ৰেন্ডস, এতিয়া আমি চাম ভিডিওটো হৈছে না নাই আৰু এইটো ক'ত আছে। এক্সপ্লৰত গ'লোঁ। যোৱাৰ পিছত এয়া চাই আছে কুইক ভিডিও ৰেকৰ্ডাৰ, তাত ক্লিক কৰিম। ক্লিক কৰাৰ পিছত এতিয়া চাম ভিডিওটো হৈছে না নাই। অলৰেডি ভিডিও হৈ আছে। এতিয়া কিবা ফিল কৰাৰ কাৰণে এইটো ষ্টপ কৰি দিম। ষ্টপ কৰি দিয়াৰ পিছত কিবা ল'ম ভিডিও। আপোনালোকে চাই আছে ইয়াত দেখুৱাম যে আচলতে এনেকৈ ভিডিও হয় না নাই। অলৰেডি কিন্তু আপোনালোকে চালে। বন্ধুসকল, আৰু এটা মোৰ তৰফৰ পৰা ৰিকুৱেষ্ট, এইটো কিন্তু পজিটিভলি ল'ব, নেগেটিভলি কোনো ঠাইত এইটো ব্যৱহাৰ নকৰিব।